এটা আছিলে যোৰহাটত আমি ইয়াৰ পৰা গুৱাহাটীৰ পৰা গৈছোঁ প্ৰগ্ৰেম আছে যোৰহাটত মাইকী মানুহজনী আহিছে গা বেয়া নেকি মানুহজনী তাৰপিছত তাৰ ছোৱালীজনী তুলনি বিয়া আছে তাৰ দাদাৰ ওচৰত আহিছে আৰু কৈছে তাৰপিছত আমি যে এই বস্তুটো যে কিছুমানে যে ফেক যে পইচা লৈ যায় দাদাৰ পৰা আমি ভাবিছোঁ যে এইটো কাৰণে দাদাৰ লগত কথা পাতিছে আমিতো মাজত সোমাব নোৱাৰোঁ এইটো দাদাৰ কথা পাতিছোঁ যে এনেকৈ বাবা এনেকৈ কিবা কিবি যোৰহাটৰ মানুহ হয় তো কিবা দাদাহঁতৰ কিবা ৰিলেটিভো হয় ন কি নাজানো এইটো দাদাটো যোৰহাটত গ'লে চব ঘৰৰে গোটা অসমখনেই দাদা তাৰপিছত এই মানুহজনী কৈছে যে এনেকৈ এনেকৈ পইচাৰ কথা কিবা কৈছে যে মোৰ ছোৱালীজনী তুলনি বিয়া আছে এনেকৈ এনেকৈ পৰহি দিনা এনেকৈ দাদা একো মানে ক'লে যে হ'ব বুলি ক'লে দাদা কথাবিলাক মনত ৰাখিলে আমি শ্ব'ত গুচি গ'লোঁ বা ৰাতি মই কথাটোও শুনি থৈছোঁ কিমান দিব কি নাই পইচা নিদিলে দাদা হাফ পেণ্ট পিন্ধি আছিলে আমি শ্ব' কৰিলোঁ শ্ব' কৰি এই ৰাতি যেতিয়া যে আমাৰ চব নিজৰ নিজৰ ৰুমলৈ গুচি গ'ল গতিকে দাদাৰ লগত আছোঁ মই আছিলোঁ আৰু হিতেশ আছিলে আমাৰ গাড়ী চলাই হিতেশ মই আৰু এইটো আমাৰ যোনটো গাৰ্ড আছিলে যে গাৰ্ডবিলাক নামটো এতিয়া ঘিণ লাগে এইকেইটা নাম নলওঁ মই সেইবিলাক নাম নলওঁ মই তাৰপিছত কি আমি কি কৰিলোঁ দাদা কি কৰিছে ৰাতি কৈছে যে হিতেশ এইখিনি যাব লাগিব বৈ মনত আছে কথা আবেলি মানুহজনীক লগ পাই কৰিছে ৰাতি শ্ব' কৰিছে তাৰপিছত এই মানুহজনী ঘৰলৈ বিচাৰিছে কৈছে এই নাম্বাৰটোতো বৈছো না এইটো নাম্বাৰ মানে বাইলেণ্ড নাম্বাৰ যে বা 1 2 3 কি মানে এনে কৈছে গাড়ীত গৈছে মই পিছফালে আৰে ভাই ৰাতিপুৱা 3:30 মান বজাত হাগা মোটাৰ কথা আছে ন বা মই কৈছো দাদা ঘৰ যাওঁ বৈ মানে হোটেললৈ যাওঁ ৰচোন এই তাৰ পৰা আহিম বৈ মানে পোৱা নাই যে তাত যাব লাগে ইয়াক হিতেছে কৈ আছে ক'ত যায় নো ৰাতিখন আকৌ ৰাতিপুৱা আৰু অলপ পোহৰ হৈ গ'ল আকৌ মানুহ ভিৰ হৈ যাব ন তাৰপিছত গৈছোঁ দাদাৰ লগত গৈ দেখিছে মানুহ ঘৰত বেল মানে হৰণ দিছেতো পাজেৰোখন আছিলে তেতিয়া আমাৰ পাজেৰোখন দেখা পাইতো এনেই মানুহ ভিৰ হয় মালিকে ওলাই আহিছে তাৰপিছত এই মানুহকেইটা ওলাই আহিছে তাৰপিছত ভিৰ হৈ গ'ল তাৰপিছত দাদা এনেকৈ কৰি মানুহজনী ওলাই আহিছে মানুহজনীৰ দেখা পাইছে জুবিন মানে মানুহজনীও ভবা নাছিলে সেইটো যে হ'ব বা আহিব কিবা মোক পইচা গধূলি আহোঁতে একোৱেই নিদিলে ৰাতিপুৱা বা এই 3:30 4টা মান দাদা কিমান দায়িত্বশীল আছিলে চাওকচোন আপুনি ষ্টেজত প্ৰগ্ৰেমো কৰিছে মই এই আৰম্ভণিতে কৈছোঁ এই মানৱীয় দিশটোৰ কথাই বিশেষভাৱে মই অৰুণৰ পৰা জানিব লাগিব তুমি আৰু বহুত এনেকুৱা কথাবিলাকৰ সাক্ষী হৈ ৰৈছিলা নহয় শেষ নহ'ব মানে দাদাৰ লগত যিমান মই পাইছোঁ ন বা সেইকাৰণে অৰুণ এইটো হৈছে যে তেওঁৰ বাবে নকন্দা মানুহ নাই সেইকাৰণে গোটেই অসমে কান্দিছে বহুত মানুহ দাদা কিছুমান দি গৈছে বহুতে নিউজত ওলোৱা নাই পাৰে বহুত মানুহ পইচা দি থৈ গৈছে বহুত মানে চবকে দি থৈ গৈছে দাদা কাৰণে একোৱেই নাই দাদা মই ভাবিছিলোঁ যে দাদা কি কয় নিমখ বুলি কয় নিমখ নাছিল পানী হয় দাদা পানী কেতিয়াও ৰাস্তা নিবিচাৰে নিজে ঠিক বাটটো নিজে লৈ নেব আপুনি এনে গিলাচ পানী ঢালি দিবচোন এই কথাটো আকৌ অৰুণ বহুত ডাঙৰ কথা কৈ দিলা দাদাই ইয়াত কৈছিলে মই নিমখ মই প্ৰথমতে বুজি পোৱা নাই কাৰণ মানুহেতো নিজকে আলু বুলি কয় মানে সেইটোৱে শুনি থাকোঁ আলু চবতে মিলে মই নিমখ পানী বুলি কওঁ দাদাক বৌ একে অকল যে দাদাক নহয় বৌ একেই আজিতো এই কথাটো কৈ দিয়া সহযাত্ৰীসকলক কিমান মৰমত বৌয়ে শ্বাৰ্টটো পেণ্টটো মিলাই পিনে তোমাক ইয়ালৈ আহিবা বুলি কোৱা বৌক মই ক'লোঁ যে বা কি বৌ মই এনেকৈ বা মোক মাতিছে আইচক্ৰীম বা মাতিছে পডকাষ্ট হয় নেকি তাৰপিছত আমি বজাৰ কৰি আহিছিলোঁ শ্বুটিঙত তাতে আমাৰ ঋতু বৌ আছিলে হৰেশ্বৰ দাগৰ বৌ মানে ঋতু বৌক আমি বৌৰ লগত ৰাখিছোঁ মানে বৌয়ে মানে কান্দি থাকে যে অকণমান দুখ থাকে বৌৰ লগত মানে মানুহ এজনী লাগে বৌ কেতিয়াবা বান্ধৱী ন আগৰ পৰাই তাৰপিছত বৌ মানে চকীত যদি বহি থাকে ন মই বহুত দুখ পাওঁ যেতিয়া অকলে যদি বহি থাকে ন বহুত দুখ পাওঁ মানে মই দেখা পাই মানে বৌ কেনেকৈ লাগে যে মোৰ কোনোবা এটা মানুহ বৌৰ লগত থাকিলে মোৰ মনটো ভাল লাগে মানে মই সেইখিনি দায়িত্ব যে তোমাৰ মানে মই অকলে বহি থাকিলে মই বহুত দুখ পাওঁ আৰু মানে কোনোবা থাকিব লাগে তাৰপিছত বজাৰত সেইদিনা বজাৰ কৰি থাকোঁতে মই চাৰ্টটো চালোঁ তাৰপিছত বৌ ক'লে যে হ'ব এইটো মই কিনি পেণ্ট এটাও কিনি দিছে কৈছে গেঞ্জি আছে নাই বুলি কৈছে বৌয়ে সুধিছে তাৰপিছত মই বোলো হ'ব চাৰ্টটো বৌয়ে কিনি দিছে এইটো পেণ্ট আছে এইবোৰে মৰম তাৰপিছত কৈছে তোৰ বাৰ্থডে কেতিয়া মই বোলো 31 তাৰিখে বুলি ক'লোঁ মই ক'লোঁ মই বাৰ্থডে নকৰোঁ মানে মই আগত কেক কাটিলোঁ মোৰ সদায় মোৰ দাদাই কাটে মোৰ এইবিলাক নাই আৰু কেক চেক নেকাটো মোৰ হাঁহিয়ে নাইকিয়া মানুহে মোক কয় বা অৰুণ ভালনে মোৰ ভাল শব্দটো মোৰ দুখ পাওঁ ক'বলৈ মই নিবিচাৰোঁ মানে শব্দটো মোৰ নাই মানে বেয়া পাওঁ ভাল কি মানে মোৰ শব্দটো মোৰ নালাগে মানে নাজানো আজি মই এই বাগানৰ পৰা অকলে 3জন মানুহকে চাই আহিছিলোঁ মই বাগানৰ পৰা
ইমান কুটিৰ মাজত মানে মোক দাদাই আজি দাদাৰ কাৰণে মোক দাদাই ইমানখিনি নাম দি থৈ গ'ল এটা অকল মই সেইটো বহুত দুখ পাওঁ যে কিয় এনেকৈ কৰিলে দাদা কিয় ইমান দিন নাই আৰু কেইদিনমান থাকিব নোৱাৰিলে না হেঁতেন ন দাদা আমাৰ লগতনো ভগৱান কিয় এনেকৈ কৰিলে আৰু ক'ৰবাত ভাল কৰিবগে লাগিব যে এইটো কাৰণে আমি পজিটিভলি ভাবিব লাগিব মই সেইদিনা বৌক সুধি দিছোঁ যে মই দাদাক লগ পামনে মই সদায় এতিয়া খোজকাঢ়োঁ বা মই সদায় দাদাক চাই থাকোঁ মানে বিচাৰি থাকোঁ যে পিছফালৰ পৰা মোক দাদা মাতক এবাৰ সৰু নেপিনাচোন আচ্ছা ৰাতিবিলাকে কথা কয়নে জুবিন গাৰ্গ আহেনে জোনালীত থাকোঁ ৰেম্বো আমাৰ কুকুৰকেইটা ৰেম্বো মায়া ইকো অমিত আৰু মনোজ আৰু মই দীপাংকৰ আমাৰ এইবিলাক আমাৰ যোনবিলাক টীম আমাৰ চবে একেলগতে থাকোঁ যেতিয়া কেতিয়াবা নাথাকিলে তেতিয়া মানে সিহঁতৰ বতাহ চতাত মানে অকণমান দাদাৰ আৰু সদায় আমি বাথৰুমৰ লাইটটো জ্বলাই থওঁ মানে দাদা বাথৰুমত আহে যে মানে পুৰা অনুভৱ কৰি থাকোঁ যে আমাৰ দাদা আছে আমাৰ লগত আছে ইহঁতকেইটাই ৰেইনবো এটাই খেলি থাকে সিহঁতি যে তেওঁ মানে গম পাওঁ যে দাদা আহিছে আমি অলপ আমাক অকণমানি একো নকৰে দাদা আমি ভাল পাওঁ দাদা আহিছে ঘৰত টাইমত আহে দাদা এই 3:30 মান বজাত 2টা মান বজাত বা সেনেকৈ টাইমত আহে সেইটো টাইমতে দাদা আহে কাৰণ তেওঁ সেইটোৱে সময় যে এইটো জোনালী টাইম এই কাহিলীপাৰা ঘৰতো আহে ন কাহিলীপাৰা ঘৰতো আহে ক'ত যাব নো দাদা বৌক এৰি থৈ যাব পাৰিব নেকি মোৰ নিচিনা মানুহজনী ইমান সপোনত দেখো আৰু আহে মৰম কৰি থৈ যায় তোমালোককনো আমি আমাৰ প্ৰতিটো সময়তে অকল মোক চবৰ ওচৰতে দাদাক যোনে বিচাৰে সিয়ে দেখা পায় আজি আপুনি এটা কথা মন কৰিছে না বা দাদা যে মানুহ বুলি কৈছে যে না বুলি কেনেকৈ না বুলি কয় বা সৰু সৰু বাচ্চাবিলাক দেখিছেনে কি ধুনীয়া ধুনীয়া গান গাব ধৰিছে আগৰ ল'ৰা ছোৱালীবিলাকে কাৰ্টুন চাইছিলে ন ভিডিঅ' কৰি আজিকালি দাদাৰ গান গাব ধৰিছে গানটো মুখস্থ থাকে মায়া আগত গান গাইছিলে কেতিয়াও নাগাইব আচ্ছা আমি বহুত ডিপ হৈ গৈছে কথাবোৰ তাৰ মাজতে আমি আকৌ অকণমান আহোঁ দুটামান কথা তুমি কোৱা মোৰ মনত আছে ভাল লগা কথা আৰু জমনি কথা এই যে এবাৰ ৰং আনিবলৈ দিছিলে দাদাই তুমি অদ্ভুত কথা এটা কৰি দিছিলা তেতিয়া দাদাই যে খুব হাঁহি উঠিছিলে কিবা চাইকেলখন লৈ এনেকুৱা কিবা এটা আছিলে বা আমি মানে উষাগতৰ ঘৰত আহিছিলোঁ তেতিয়াতো ঘৰৰ পেইণ্ট চেণ্ট কৰি আছিলে ৰং চং কৰিছিলে দাদা আছিলে মই আৰু বৌ চবেই আছে ৰং কম হ'ল তাৰপিছত মোক পইচা দিলে দাদা মই তেতিয়া চাইকেল দাদাখন মুখা কেছেটখন দেখিছে না চাইকেলখন যে আছিলে মই এইখন চাইকেল লৈ খুব ঘূৰোঁ মানে গোটা গুৱাহাটীখন ঘূৰিছিলোঁ একদম জালুকবাৰীটো মানে জৰাবাদ চব গোটা গুৱাহাটীটো ঘূৰি মানে বাছত গাড়ীত ঘূৰিলে আপুনি জেগা চাব নাপায় চাইকেল নহ'লে খোজ কাঢ়িব লাগে তেতিয়া জেগা মনত থাকে তাৰপিছত মই চাইকেল লৈ ঘূৰিছিলোঁ তাৰপিছত বৰ্ডবিলাক চাই গৈছিলোঁ আৰু দাদাৰ চাইকেলবোৰ অলপ ইউনিক হয় দাদা এইটো 80 কিবা এটা আছিলে 1000 চাইকেলখনৰ দাম প্ৰথম ওলাইছিলে দাদা তাৰপিছত মোক কি দোকানলৈ পঠিয়ালে বহুত ৰ'দ দিছে দাদা মোক চশমা এযোৰ দিছিলে দামী চশমা তাৰপিছত মই চশমাটো পিন্ধি আহিছোঁ গেঞ্জি পিন্ধি গৈছোঁ হাফ পেণ্টটো পিন্ধি গৈছোঁ দোকানলৈ গৈছোঁ এই জতীয়া ওচৰলৈ মানে আহিছোঁ ৰং কিনিব আহিছোঁ তাতে আধা লিটাৰ দুটা আছে মোক 1 লিটাৰ কিনিব কৈছে বা মানে দাদাই মানে তাত কৈ থৈছিলে মোক পইচা দিছে কৈছে 1 লিটাৰ ৰং লৈ আগে মানে ৰংটো কৈছে বগা ৰং ন কিবা এটা ৰং কৈছে মই পাহৰি থাকিলোঁ বা বহুত বছৰ হ'ল তাৰপিছত মই গৈছোঁ দোকানত তাতে আধা লিটাৰ আছে বা মই নানিলোঁ মানে এতিয়া মই ইমান নাজানো মই নানিলোৱেই আধা লিটাৰ দুটা আছে দোকানীটো কৈছে দুটা লৈ যোৱা ভাইটি দোকানীটোৱে কৈছিলেও মোক কৈছেও যে দুটা লৈ যোৱা মোক বোলে নাই মোক দাদাক 1 লিটাৰ কৈছে মই আকৌ গুচি আহিছোঁ তাৰপিছত মই ঘৰলৈ গুচি আহিছোঁ তাৰ দাদা কৈছে কি হ'ল মোক দাদা বোলে তাতে আধা লিটাৰ দুটা আছে মানে দাদা কি কম মানে দাদা কৈছে মাথাই আছে হাঁহিছে মোৰ কিয় হাঁহিছে মানে কি ক'ব মানে কি ক'ব মই কওঁ এটা কথা টিংকলখন পঢ়িছিলি আগতে টিংকল এখন কমিক্স এখন আছিলে অসমীয়াত তাতে সুপন্দি বুলি এটা চৰিত্ৰ আছিলে ন জিনটো পঢ়িছিল নে নাই টিংকলত এই সুপন্দি কাৰবাৰবোৰ এনেকুৱা আছিলে তাৰমানে তাৰ নাকটো ইমান জোঙা এই কেৰেক্টাৰটো চৰিত্ৰটো তাৰ কথাবোৰ এনেকুৱা ধৰণৰ সহযাত্ৰীসকলে বুজিছেনে আনিব গৈছিলে জুবিন দাই 1 লিটাৰ ৰঙৰ টেমা এটা তা মানে অৰুণৰ মূৰত এটাই কথা সোমোৱাই থৈ গৈছে 1 লিটাৰেই হ'ব লাগিব কিন্তু দোকানত আধা লিটাৰ দুটা আছিলে দোকানীজনেও কৈছে কিন্তু
কথাটো হৈছে দাদাই যি কৈছে শিলৰ ৰেখা সেইটো শুনিব লাগিব দাদা যি ক'ব মই সেইটোৱে শুনিম তাৰপিছত আকৌ নিবলৈ আহিলা নে তাৰপিছত আকৌ গৈছো দোকানটো হাঁহিছে ন মই ক'লো দাদা দিয়ক মই কোৱা নাই মানে লাজ পাম বুলি এইপিনতো দাদাই মোক মাতৃভাষাটো দিলেই মাতৃভাষা মানে দাদাৰ যোনটো মাতৃভাষা ইয়াত ক'ব নোৱাৰো মানে গালি পাৰিলে গালিও পৰা নাই দাদাৰ এটা মৰমৰ এটা মাতৃভাষা গম পাইছো নিজৰ বুজাই বুজিছে গম পাইছে আৰু কি মাতৃভাষা তাৰপিছত মই ধুনীয়াকে আকৌ চাইকেলখন লৈ আকৌ গৈছো বা সেই ৰ'দ পুৰা ৰ'দ টিকা ফটা ৰ'দ গৈছো আনিছো তাৰপিছত দাদা দিছে তাৰপিছত কৈছো আৰু তোক দিয়ে সঁচাকে দেই বেলেগ মালটো এটা মাল এনেকে কৈছে তাৰপিছত ৰংটো দিলো তাৰপিছত সেইটো গ'ল এনেকৈ বা মানে দাদাৰ লগত বহুত আছে বা শেষ নহ'ব মানে কৈ থাকিলে আপোনালোক অৰুণ মোৰ এটা কথা মানে এতিয়াও মনত পৰে তুমি মোক ফোনত কৈছিলা যে কিছুমান মানুহে জীয়াই থাকোঁতেও ইমান সন্মান নাপায় যিখিনি দাদাৰ বাবে মই এতিয়া পাই আছোঁ মঞ্চলে মাতে গামোচা পিন্ধাই মঞ্চৰ পিছফালে থকা ল'ৰাজনক এতিয়া গামোচা পিন্ধাই দাদাৰ কথা ক'বলৈ কয় আকৌ ছ'চিয়েল মিডিয়াত ইমান মৰম কৰে এটা সাধাৰণ দাদাক লৈ লিখা আগতে হয়তো তেনেকুৱা হাজাৰ ফটো আছে কিন্তু এতিয়া অৰুণ গাৰ্গে এখন ফটো দিলে ইমান মৰম পায় এই গোটেই মৰম সন্মানখিনি অসমীয়াই যে দিছে এতিয়া সেইটো দাদাৰ বাবে এই গোটেইখিনি পায় কেনেকুৱা লাগে বাৰু অৰুণ একফালে দুখ লাগে সুখ লাগে দুইটাই দাদা কৈছিলে সুখ দুখ থাকিব জীৱনত দাদা কেতিয়াবা ভাবোঁ মই মনে মনে যে দাদা মোক কিয় এনেকুৱা কৰি থৈ গ'ল মানে আকৌ একেটাই প্ৰশ্ন কৰিছোঁ বা কিয় মানে মই দুখ পাওঁ মানে মই সদায় পিছত থাকি ভাল পাওঁ যে মই কেমেৰা আগত কোনোদিন এনেকৈ বহি পোৱা নাই কিন্তু দাদাই ইমান দায়িত্ব দি গ'ল এতিয়া মই ক'ম প্ৰথমতে দাদাৰ নিচিনা ঈশ্বৰ পুত্ৰ এজনক মুখাগ্নি কৰিবলৈ ডাঙৰ দায়িত্ব সেইটো তাৰপিছত যোৰহাটত সেইদিনা অস্থি উটোৱা তাৰপিছত ছমহীয়াত বৈ নিজ হাতেৰে ৰন্ধা খাদ্যখিনি দাদাক দিয়া গ'ল এই সেইদিনা 8 মাহৰ দিনা মমন বায়ে নিজ হাতেৰে ৰন্ধা খাদ্য দিয়া এই গোটেইখিনি দায়িত্ব পালন কৰিবলগীয়া আছে কিমান ভাগ্য লৈ আহিছিলা অৰুণ তুমি নাজানো বা মই মানে আমাৰ ঘৰখন মানে মোৰ নিজৰ ঘৰখনৰ কথা কৈছোঁ মোৰ মাহঁতি মানে সদায় পূজা পাতিটো কৰি থাকে আৰু আমি দুৰ্গা মা পূজা কৰোঁ জগন্নাথ পূজা কৰোঁ আমি উড়িয়া সেইটো কাৰণে মোক ভগৱানকে লৈ আহিলে নেকি ওচৰতে সেইটো কাৰণে মই আজি এইবিলাক কৰিব পাৰিছোঁ নেকি আৰু দাদা মোৰ কাৰণে মোৰ দাদা নাছিল সি মোৰ দেউতা হয় মই বৌ বুলি মনত বৌ বুলি কওঁ মোৰ মা মনত মাতা তেনেকে কিন্তু মা আৰু আমাৰ উড়িয়া ভাষাত আমি বৌ মা বুলি কওঁ বৌ মা মানে মা নাথাকিলে বৌয়ে বিয়া কৰাই দিয়ে মোৰ মা বুলি মই দাদাক মই সদায় মই সেনেকে মানে ভাবোঁ বৌকো মই সেনেকৈ ভাবোঁ ভাতখিনি যেতিয়া এনেকে মুখত দি দিয়া হয় পানীত উটি যায় কি কোৱা তেতিয়া দাদাক সেইদিনা সদায় বৌয়ে ভাত বনাই দাদাৰ কাৰণে ভাত বনাই দিয়ে আগত দাদা ঘৰত আহিছিলে ভাত খাবলৈ এতিয়া কি কৰোঁ মই দি থৈ আহোঁ ব্ৰহ্মপুত্ৰত যেতিয়া দাদা আহে ব্ৰহ্মপুত্ৰ ভাল পায় নৈত উটুৱাই দিব কৈছিলে নহয় দাদাই মই বেয়া পাওঁ আজিকালি আজিকালি নদী ভাল পাওঁ দাদা ব্ৰহ্মপুত্ৰ ভাল পায় মই বেয়া পাওঁ মোৰ দাদাকে লৈ গ'ল ব্ৰহ্মপুত্ৰ যোন যাক ভাল পায় সেই মানুহজন যদি লৈ যায় সেই মানুহজনক আপুনি ভাল পাবনে সাগৰ বেয়া পোৱা নৈ ভাল পাবা কাৰণ দাদা এতিয়া নৈত আছে মই সেইটোৱে ক'ব বিচাৰিছোঁ মই আপোনাক সেইটোৱে ক'ব বিচাৰিছোঁ যে মই এতিয়া সাগৰ বেয়া পাওঁ মই এতিয়া নদী কিন্তু দাদাই সাগৰে ভাল পায় উপায় নাই কাৰণ দাদাই কৈছিলে সাগৰ তলিত শুবৰ মন আৰু সেইটো মুক্তি বুলি কয় দেই মোক্ষ প্ৰাপ্তি বুলি কয় আৰু সেইটো সকলোৰে নহয় দাদাৰ ইচ্ছা এইকাৰণে পূৰণ কৰিছে তেওঁ ঐশ্বৰিক এটি আত্মা আছিলে যে সেইকাৰণে দাদাক সেইটো মোক্ষ প্ৰাপ্তি বুলি কয় দাদাৰ ইচ্ছা পূৰণ হৈছে সাগৰ তলিত দাদা ধুনীয়াকৈ শুই আছে কিন্তু দাদাৰ আৰু এটা ইচ্ছা আছিলে মোক নৈত বিলীন কৰি দিবি ব্ৰহ্মপুত্ৰত খাৰঘুলি ঘৰৰ সন্মুখেদি লুইত বৈ যায় তাতে খাদ্যখিনি নিজ প্ৰিয় মানুহে বনাই দিয়া ৰন্ধা বৌয়ে কি কৈ আছিলা সেইটো মই কৈছিলোঁ বৌ মাইকী মানুহ যোনটো প্ৰব্লেম হয় এইটো সেইদিনা বৌয়ে অসুবিধা আছিলে বৌ সেইদিনা ভাত নবনালে বা বনাইছে মামুন বায়ে ভাত বনাইছে এই 8 মাহৰ 6 মাহতো বৌয়ে দিছিলে বাকী বৌ চব কৰি আছিলে বৌ প্ৰব্লেম আছিলে যে সেইটো কাৰণে বা বনাইছে তেতিয়া বনাই থাকোঁতে মোৰ মানে কান্দি থাকোঁ মানে মই দেখুৱাব নিবিচাৰোঁ
মানে ওলাই এতিয়া কি কৰিম যে কি কৰি আছো আমি কি কৰি আছো আমি কি খাই কৰি ভাল পোৱা মানুহটোৰ কাৰণে আমি কি ক'ত বাহিৰত ভাত বনাইছো যোন মানুহজনে আজি গোটা অসমখনক ঘৰত একমুঠি ভাত দি থৈ গ'ল আজি আমি বাহিৰত ভাত বনাইছো কি কাৰণে বনাইছো আমি বা যেতিয়া বনাই আছে তেতিয়া বা কৈছে আজি দালিটো ভাল হ'ব ধুনীয়া হৈছে ন অৰুণ তেতিয়া মই মানে উশাহ মাৰি ক'ব পৰা নাই এনে মাথাটো হিলাই আছো তাতে ঘিউ দি দিছে অকমান দালিটোত ৰুটি এখন বনাইছে পটল ফ্ৰাই কৰিছে কচ মাছ বনাইছে দাদা কচ মাছ খাই বহুত ভাল পায় মোৰ এনেকুৱা লাগিছে বৰ গা অসুবিধা আছিলে কিন্তু এনেকুৱা লাগিছে প্ৰথমবাৰ বৌ হাতেৰে খালো এতিয়া ভনীয়েকৰ হাতৰ খাবলৈ দাদাই মিলালে এই কথাটো যেন লাগিলে মোৰ মই কৈছো প্ৰতিটো খোজতে দাদা আছে কোনে কৈছে না বা মই না শব্দ মানে বেয়া পাওঁ তাৰপিছত কি বা বনাইছে খানা চানা লৈ যাওঁ মই সদায় মই দি থৈ আহোঁ আৰু মোৰ নিচিনা এটা ল'ৰা চাওকচোন কি যে কৰিবলৈ পাইছো বা সেইকাৰণে ভাঙি পৰিলে নহ'ব আৰু দেই ভাঙি পৰিলে নহ'ব মই মনত মানে মোৰ জানিব মন গৈছে লাষ্ট দাদাক ছিংগাপুৰ যোৱাৰ আগত কেতিয়া লগ পোৱা হৈছিলে দাদাক 15 তাৰিখে লগ পাইছো দোকান বুটিকত আছিলো বৌ আমাৰ বৌ দোকানখন আছিল কাপোৰৰ দোকান তাতে মই কাপোৰৰ কিবা কৰি আছিলো বনাই আছিলো কিবা আমাৰ জামাল দা মই এনেকৈ কিবা কাম কৰিছিলো তাৰ দাদাটো হুংকা আহি যায় আহি মোক কৈছে কি কৰি আছে মই কিবা বনাই আছো বৌ অহা নাই নি নহ'লে বৌ আহি আছে দাদা এনেকৈ কৈছো মানে মই নামিছো আৰু বৌ আহিব আৰু গাড়ীত পৰা ঠিকে আছে দাদা ওপৰলৈ উচি গৈছিল মানে অভিনয়লৈ ৰাজেশ দা আছিলে কোনোবা আছিলে কথা চথা পাতিলে কথা চথা পাতি আৰু অলপ দেৰিকৈ তাৰপিছত নামি আহিছে তাৰপিছত মই ছিংগাপুৰ যাম ন বোলো মোৰ কাৰণে কিবা এটা লৈ আহিব দেই এনেকৈ কৈছোঁ মই কৈছোঁ দাদা কিবা এটা লৈ আহিব দেই কি আনিবি মানে চবটো আছেই তথাপি আমি এটা যে বিচাৰোঁ যে কিবা এটা লৈ আহিব যে দাদা কৈছে হ'ব তোৰ চুলিবিলাক চব গৈছেগৈ আৰু মোৰ নিচিনা এডালো নাথাকে তোৰ চুলি গৈছে তাৰপিছত মই এনে দাদা জমনি কৰি সহায় থাকে তাৰপিছত কৰি এনেকৈ কৰি ওলাই গুচি গ'ল আৰু কোনেনো জানিছিলে সেয়া তোমাৰ শেষবাৰৰ বাবে সেইকেইটাই কথা পাতিছোঁ আৰু যিদিনা ঘটনাটো খবৰ পালো আৰু কি বুলি কৈছে ক'ত আছে এই কি বৌ ক'ত সেইকেইটাই কথা মোৰ এতিয়া মই বাজি থাকে বা আজি 8 মাহ হৈ গ'ল আৰু প্ৰথম যেতিয়া ঘটনা খবৰটো কোনে দিলে খবৰটো মানে ক'ত কি কৰি আছিল 20 তাৰিখে আমাৰ প্ৰগ্ৰেম এটা আছিলে 20 তাৰিখ না 19 তাৰিখ না 20 তাৰিখ আছিলে ডুমডুমাত ৰাধিকা সুন্দৰী বুলি কয় প্ৰগ্ৰেম এটা আছিলে মই ৰাখিছিলোঁ বৌক লৈ যাব লাগিব সেই প্ৰগ্ৰেমটোলৈ 19 তাৰিখে আমি কি বুলি কয় পিণ্ড দিছোঁ মহলাই চলি আছিলে বৌ মোক মোৰ মা নাই মোৰ মাৰ মানে পিণ্ড দিওঁ মহলাই চলি থাকোঁতে পিণ্ড দিছিলোঁ আমাৰ মুনিবৰ আৰু দিছোঁ বৌ মানে চবৰে আমাৰ ফেমিলি হয় কাৰোবাক যি নীতি নিয়মত চলেতো এনেকৈ দিছোঁ দিয়াৰ পিছত আহিছোঁ তাৰ পৰা মই মানে সেই চিৰিটোত উঠোঁতে মোৰ উশাহটো বন্ধ হৈ গৈছিলে বা শুক্লেশ্বৰত যে টুটুদা গৈছিলোঁ টুটুদা মানে বৌৰ ভাইক গৈছিলোঁ মোৰ উশাহটো বন্ধ হৈছিলে তেতিয়া মোক কৈছে যে ডক্টৰ দেখুৱাবি মই নাজানো আৰু কিয় মোৰ উশাহটো বন্ধ হৈ গৈছিলে বা সেইদিনা উঠি আহোঁতে মই এনেই কেতিয়াবা হৈ যাব পাৰে চিৰি একো নোখোৱা নেমেলাক ৰাতিপুৱা গৈছোঁতো বা সেইটো কাৰণে মই ইমান মন নকৰিলোঁ ঘৰলৈ আহিলোঁ ঘৰ আহি বৌয়ে খানা চানা মানে পটাপট গৰম কৰি দিছোঁ মই বুটিকলৈ আহিব লাগিব মানে ৰাতিপুৱাই গৈছিলোঁতো মই আহিব লাগিব তো মই বাছত আহিলোঁ আহি দোকানত বহিবলৈ লৈছোঁ চকীখনত জামাল দা কাপোৰ চিলাই আছে সি ৰাতিপুৱাই সোনকালে শুনিলোঁ মই 11টামান বজাত আহিলোঁ 11টা 12টা এনেকৈ মই আহি পাইছোঁ মই বাছ টাইম লাগে যে কাহিলীপাৰাৰ পৰা তালৈ মই চকীখন খুলিছোঁ মানে বহিবৰ কাৰণে চকীখনত বহিম আৰু মোবাইলটো টিপি মানে চাম আৰু তো বহিছোঁ তাতে হঠাৎ ফোন এটা আহিলে মানে বৌ মানে কি কাৰণে ফোন কৰিছোঁ মই এই মাত্ৰ তো বৌৰ লগতে মই ভাত খাই আহিছোঁ বৌয়ে মোক গৰম কৰি দিছে চব্জি ভাত খাইছোঁ বৌ খাইছোঁ মই খাইছোঁ বৌ কিয় ফোন মানে যোনটো চিঞৰ মাৰিলে মানে কোনোদিন এনেকৈ চিঞৰ শুনা নাই তাৰপিছত দাদা বুলি কৈছে আৰু ময়ো কল বেক কৰিব নোৱাৰিলোঁ আৰু কি কাৰণে কিবা এটা অনুভৱ কৰিছোঁ কিবা এটা হৈছে দাদা মই কিবা গা চা বেয়া হৈছে পাৰে মই পুৰা ভগৱানৰ নাম তেতিয়া মোৰ একদম নোমবিলাক থিয় হৈ গৈছেগৈ আৰু
মানে এনেকুৱা লাগিছে মোক গম নাপাওঁ কি হৈছে মানে জামালদা কৈছে ৰেপিড'খন সি মোবাইল চোবাইল নাই তাৰপিছত মই তলত নামি গৈছোঁ চিৰি দি মানে দোকানৰ পৰা লগালগ গুচি আহিছোঁ আৰু মই নামি দেখিছোঁ যে এখন ৰেপিড'ৱালাটো মানে বেলেগ এটাক নমাইছে আৰু মানে মানুহটোক নমাই পইচাটো লৈছে আৰু মই কৈছোঁ দাদা উঠক বলকচোন বলক মই একো পইচা মানে একো কৰা নাই বোলো কাহিলীপাৰা যাব লাগে জুবিন দা চেনাৰ্জী তেতিয়া ইমান বিল্ডিংটোৰ নাম চাম চেনাৰ্জী বিল্ডিঙলৈ যাব লাগিব বলক বলক বুলি তাৰ গোটেইতে সি আহিছোঁ তাৰপিছত মোৰ যিমান মানে আহি আছোঁ বা জামত ফচি আছোঁ মোৰ সিমান মানে দুখ লাগি আছে কি হৈছে বজৰংবালী নাম লৈছোঁ দুৰ্গা মা মানে যিমান আছে ভগৱানে চবৰে হনুমান চালিচা গাই আছোঁ পুৰা গাই থাকোঁতে তাৰপিছত নাই মানে ভয় লাগি আছে এই যোনটো ৰেপিড'ৱালাটো মুছলিম মানুহ হয় ই আল্লাহ আল্লাহ নাম লৈছে মানে সি তাৰ নিজৰ ভগৱানক প্ৰাৰ্থনা কৰিছে মানে তুমি ক'লা নেকি যে না মই কৈ আছো যে মোৰ মানে সি গম পাইছে ন যে ই কি কাৰণে মানে এই ল'ৰাটো এনেকুৱা হৈছে মানে তুমি যে জুবিন গাৰ্গৰ লগত থকা অৰুণ গাৰ্গ সেইটো নাজানে কিন্তু এইটো গম পাইছে তোমাৰ কিবা এটা বিপদ হৈছে যে কি হৈছে ভাইটি দাদা কি হৈছে আপোনাৰ কি হৈছে মই ক'লো নহয় জুবিন দা যে কিয় ছিংগাপুৰ গৈছিলে যে দাদা সেইটো তুমি কৈছা মানে মই তাক কৈছো সি মানে সুধি আছে মোক মই চকু পানী ওলাই আছে মানে মোৰ দাদা কি হৈছে মানে বেমাৰ হৈছে বুলি কিবা এটা হৈছে বুলি মানে গম পোৱা নাই ন কি হৈছে মানে তাৰপিছত মোৰ মানে লগালগ চকু পানী মাৰি আছে ভয় লাগিছে দেখিছা সেই মানুহজনেও আল্লাহ আল্লাহ কৈছে দাদাৰ কাৰণে কিমান মৰমখিনি ক'ত তাৰপিছত মোক কৈছে যে কি হৈছে ভাইটি দাদা কি হৈছে আপোনাৰ কি হৈছে মই ক'লো যে নহয় এনে দাদা জুবিন দা যে তাৰ কিবা গা বেয়া হৈছে বুলি কৈছে বৌ ফোন কৰিছে মই সেইটো নাই একো নহয় বেমাৰ হৈছে পাৰে কিবা আল্লাহ আছে মানে সি প্ৰাৰ্থনা কৰিছে তাৰপিছত আহিছোঁ তাৰপিছত ভিতৰত সোমাইছোঁ আমাৰ কাহিলীপাৰা কেম্পাছত সোমাই মই তাক পইচা দিছোঁ মানে 80 টকা ন 20 টকা কিবা এটা হৈছে মই 100 টকাতে দিছোঁ আৰু দৌৰিছোঁ দাদা পইচাটো লৈ যাম মই নালাগে পইচাটো আপুনি কি কৰক মই ওপৰত গৈ দেখিছোঁ তাৰপিছত মানুহ এটাতে মানে বৌ ভিতৰতে ৰুমতেই মানে কান্দিবলৈ লাগিছে তাৰপিছত মই কি হৈছে মই বৌ দৰ্জাতে গৈছোঁ বৌ কৈছে যে দাদা গা বেয়া এনেকৈ কিবা এটা কৈছে মই কি কৈছোঁ পূজা ৰুমত গৈছোঁ আমাৰ পূজা য'ত কৰোঁ মই ৰুমত সোমাইছোঁ সোমাই একদম দৰ্জাটো মানে খোলা আছে মই পূজা কৰিব লাগিছোঁ ধূপ ধূনা জ্বলাবলৈ পুৰা এইপিনে ধূনা জ্বলাইছোঁ ধূপ জ্বলাইছোঁ আৰু পুৰা ভগৱানৰ নাম লৈ আছোঁ ধূপটোও জ্বলাই আছোঁ জ্বলাই আছোঁ মোৰ মানে মাতি আছো মোৰ দাদাৰ মানে কি হৈছে মই জানিবলৈ মই সুধিবও পৰা নাই মানে বৌ কান্দিবলৈ লাগিছে মুঠতে কিবা এটা হৈছে কি হৈছে মানে মই একো ধৰিবই পৰা নাই বা মই ভগৱানক মানে মই জানো যে বজৰংবালী মই ফ্ৰেণ্ড বুলি ভাবো মোৰ বজৰংবালী মই শুনিব আৰু মই বজৰংবালী কি কওঁ শুনে মানে কিন্তু বহুত দুখ পালো মানে মানুহবিলাক এটা মানুহবিলাক আহি আছে ফোন ওপৰত ফোন বাজি আছে মানুহবিলাক ইমান মানুহ কিয় আহিছে মানে কি হৈছে আমি একো গম পোৱা নাই বা ফোনটো মই বিচনাত পেলাই থৈ মই ওপৰত পূজা কৰিব লাগিছোঁ ভৰিও ধোৱা নাই বা পূজা ভৰি চৰি ধোৱাই নাই বা তাক পূজা ৰুমত সোমাইছোঁ পূজা কৰিবলৈ লাগিছোঁ ধূনাও জ্বলি আছে ধূপো জ্বলাই আছে পুৰা মানে মা কামাখ্যা দুৰ্গা মা ভগৱান আছে চবকে মানুহকেইটা ভৰ্তি গৈছে তাৰপিছত পাৰ্থদাক মই সুধিছোঁ ভৰি চৰি ধৰিছোঁ পাৰ্থদা মানে গম পাইছোঁ না পাৰ্থ আৰতী মই পাৰ্থদা কৈছোঁ মানে পাৰ্থদা আমাৰ ঘৰৰ হয় ন মই দাদা কৈছোঁ দাদা কি হৈছে কওক ন মানে মানুহবিলাক ভিৰ হৈ গৈছে গম পোৱা নাই যে কি হৈছে মই সুধিছোঁ দাদা কি হৈছে নো কওক ন দাদা কি হৈছে নো মোৰ দাদা কি হৈছে কৈ আছোঁ কোৱাই নাই তাৰপিছত বহুত পিছত আৰু তাৰপিছত বৌ মোক কৈছে যে অৰুণটো যে মৃত্যুঞ্জয় মন্ত্ৰটো যে আছে যে মোবাইলটোত যে লগাচোন বুলি কৈছে তাৰপিছত মই মানে কি কওঁ আৰু তাৰপিছত মানুহবিলাক পিছত আৰু এনেকৈ কৈছে দাদা এনেকুৱা হৈছে তাৰপিছত বেলেগে কথা পাতি আছে মোকতো কোনো কোৱা নাই বা মই চবৰে ভৰি ধৰিছোঁ বা মই জানিব বিচাৰিছোঁ মানে দাদা কি হ'ল আজিলৈ গমেই পোৱা নাই নবা কি হ'ল মানে যোৱা সময়তে ইমান ধুনীয়াকে মাত দি গৈছে মোক কি হৈছে এইটোতো জানিব লাগিব বাকী যি হলেও নহলেও এটা কথা সিদ্ধাৰ্থে গম পাইছিলে শেখৰেও গম পাইছিলে যে মানে দাদাৰ যে যিটো বেমাৰ নৰ্মেলি সেই বেমাৰটোত পানীত পৰিব ওচৰলৈ যোৱাটোও ভুল তো সেইটো বস্তু সিহঁতে জানি বুজি কিয় এইটো আপুনি এটা ড্ৰাইভাৰ এটা লৈ যাব ন গাড়ী এখন আপোনাকতো কেনেকৈ আনিব সেই ড্ৰাইভাৰটো পুৰা ৰিস্ক থাকিব লাগিব সি আমাৰতো ড্ৰাইভাৰ নাছিলে ন সিদ্ধাৰে আমাৰ ঘৰৰ ল'ৰা আছিল নিজৰ ভাই নহয় অৰুণ যিয়ে য'ত যি দায়িত্বত সেই সময়ত দায়িত্বৰ কথা নাহে জুবিন গাৰ্গ অসমৰ সম্পদ সেই সময়ত কোন কি দায়িত্বত যোৱাটো ডাঙৰ কথা নহয়
সেই সময়ত এটাই দায়িত্ব, জুবিন গাৰ্গক বিপদত পৰিব দিব নোৱাৰি। তাত বোলে অকল মই মেনেজাৰ, মই টকা পইচাৰহে হিচাপ ৰাখোঁ, সেইটো নহয়। জুবিন গাৰ্গক বেমাৰ কি জানে, পানীৰ ওচৰলৈ যাবলৈ দিয়াটো সেই সময়ত প্ৰত্যেকৰে দায়িত্ব হ'ব, যাবলৈ বাধা দিয়াটো। তাত অকল মোৰ মেনেজাৰ, টকা পইচা এইটো নহয়। দাদা সেনেকে কাকো নাভাবিলে, চবকে ফেমিলি বুলি কয়, ঘৰৰ মানুহ। কাকো মেনেজাৰ বুলি, ই যে ই মেনেজাৰ হয়, ই কাম কৰা ল'ৰা, ই এইটো মানুহ, এনেকে কোনোদিন টিম, যন্ত্ৰ টিম, কিবা টিম এনেকে কোৱাই নাই। এতিয়া যন্ত্ৰ টিম বুলি কৈছে। নহয়, যদি তেওঁ তেনেকে নাভাবিলেহেঁতেন, তেওঁ ধুনীয়াকে নিজৰ বেলেগকে চিকিউৰিটি লৈ গ'লহেঁতেন, নিজৰ মানুহখিনিকহে নিছে। এইটো মানে যোনটো কাম কৰিলে সি, কি ক'ম, মই সদায় ব্ৰহ্মপুত্ৰত যেতিয়া দাদাক ভাত দিব যাওঁ ন, দাদাক কওঁ তাত যে দাদা মোক অতি সোনকালে ৰিজাল্টটো দিয়ক, কি হৈছিল। শেষটো কিমান কষ্ট পালে চাগে মানুহজনে। মানে পিছৰ ভিডিঅ'টো দেখাই নাপালো ন। সেইটো চাগে দেখা নাপামো চাগে, সেইটো চাগে কি হ'ল নিশ্চয় দেখা নাপাব পাৰো, মানুহকেইটাক আমি দেখা পাম। বা দাদাক মানুহ কি কৈছে, ভগৱান বুলি কয়, ঈশ্বৰ পুত্ৰ কৈছে ন। ঈশ্বৰ পুত্ৰ হলে নিশ্চয়তো দেখা পামেই আৰু কোনোবা প্ৰকাৰে কিবা না কিবা কৰি হলেও দেখা পাম, আমি গম পাম। বা জীয়াই থাকোঁতেতো মইতো নিশ্চয় দেখা পাই মৰিম। মোৰ দাদাৰ মই হয়তো মোৰ জানো, মোৰ বিশ্বাস আছে আৰু দাদাৰ আশীৰ্বাদ আছে। দাদা নিজৰ ন্যায় দাদা নিজেই দিব। এতিয়া যিটো ন্যায় ব্যৱস্থাটো হৈ আছে, এতিয়া যিখিনি এতিয়া জামিনবিলাক কেঞ্চেল হৈ গৈ আছে। মই আৰু এটা কথা কওঁ, এতিয়া যে আমাৰ দাদাৰ কাৰণে যে লাগি আছে যে উকিল, সিহঁতক দাদা ইমানে আশীৰ্বাদ দিয়ক, মোৰ দাদা সিহঁতক, সেই দাদা কেইজনক, উকিল দাদা কেইজনক, যে সিহঁতি মোৰ দাদাৰ কেনেকে ন্যায়টো অতি সোনকালে লৈ যাব পাৰে। দাদা সিহঁতক আশীৰ্বাদ দিয়ক, প্ৰাৰ্থনা কৰিছো, শক্তি দিয়ক। মানে দাদাক মই ইয়াৰ পৰা কৈছো, দাদা এইখন চকীত বহি গৈছে ন, আজি মই বহিছো, মোৰ মানে বেলেগ কিবা লাগি আছে, বহুত কষ্টকে বহি আছো। বা মানে বহা যোগ্য নহয় মই, দাদাৰ ওচৰত মই পটককে নবহো। মানে মই জানো মোৰ সি চব হয়, মই সদায় থিয় হৈ থাকো। মানে মোৰ দাদা কৈ ব বুলি কয়, আমি নবহো। মানে মই মানে সেইটো কৰো দাদাক, মোৰ কাৰণে সি চব হয় ন মোৰ দাদা। সেইটো কাৰণে ডাঙৰ মানুহ ওচৰত বহিব লাগে কি, সেইটো বাৰু বৰ শেষ নহ'ব। দাদা ইয়াত আছে, আমি মৰালৈকে লগত ৰাখি যাম। দাদাই এটা কথা কৈছিলে যে শ্ব' মাষ্ট গ' অন। দাদাৰ কামখিনিৰ পিছত গৰিমা বৌৰ হাতত গতালে। এতিয়া কাম শিকাইছে বৌয়ে, গোটেই চিনেমাবিলাকত ইমান ধুনীয়াকৈ গোটেই কাপোৰৰ দায়িত্বখিনি, সাজ সজ্জাৰ দায়িত্বখিনি লয়। সেইখিনি সমান্তৰালকৈ এচিষ্ট কৰি গৈ আছা তুমি। এতিয়ালৈকে চাগে 2-3খন চিনেমা কৰা। গতিকে কেৱল তোমাৰ সেই ঘৰখনে তেওঁলোকৰ সহায়কাৰী হিচাপে ৰখা নাছিলে, জীৱন জীয়াবলৈ যি বস্তু দৰকাৰ, প্ৰয়োজন, কামেৰে সৈতে আগবাঢ়িবলৈ এইখিনিও দিছে। নিজৰ এটা সংস্থাপন, নিজৰ পইচাটো নিজে কৰ্ম কৰি খাই, টকা উলিয়াই, এইখিনিও কৰিছে। তো সেইটো ক্ষেত্ৰত কি ক'বা? বৌক এতিয়া গোটেই কামবিলাকত তুমি সাহস হৈছা, তেওঁ লৈ ফুৰিছে, তোমাক শিকাইছে, কাপোৰ চিলাবৰ পৰা আৰম্ভ কৰি ক'ত কি কোনে পিন্ধিলে কি ভাল লাগিব এইখিনিলৈকে, নহয়? সেইটো ক্ষেত্ৰত কি ক'বা তুমি? মানে দাদা অভিজ্ঞতা মানে যোৱা সময়ত মানে মোক কিছুমান বস্তু শিকাই থৈ গ'ল। মানে বৌ লগত থাকিবি, মোৰ লগত থাকিলে একো শিকিব নোৱাৰিবি। মানে বৌ লগত থাকিলেতো কাম শিকিব পাৰিবি। ঠিক। আজিও মই সেইটোৱে দাদাক চাগে অকণমান আগতীয়াকৈ অনুভৱ কৰিছিলে কাৰণে তেতিয়াই কৈছিলে, তই এতিয়া মোৰ লগত বেছিকৈ সময় দিব নালাগে, তই বৌৰ লগত থাকিবি, বৌৰ লগত কাম শিকিব পাৰিবি। এনেকৈ কাম চিনেমা আগৰ পৰাই চোৱা নাজানো। আমি চিনি নাপালো আমি কাৰ লগত আছিলো, কোনো চিনি নাপালো। আমি অসমীয়া গুৰুত্বটো নিদিলে নহয়, এতিয়াহে বেছিকৈ জয় মই অকল জয় জুবিন দা ক'লেও নহয়, দাদাৰ কাম কৰি যাওক, দাদাক এনেই বিচাৰি পাব। আপুনি চিনেমা লাইনত কৈছে, চিনেমা কাম কৰক, গান গাইছে আপুনি গান গাওক, আপুনি যি কাম কৰিছে থিয়েটাৰ কৰিছে থিয়েটাৰ কৰক। মই এইটোৱে ভাবো, মোক কোনোবাই কয় মই ইয়াত এতিয়া জুবিন গাৰ্গৰ যদি মোক কয় কোনোবাই জুবিন গাৰ্গৰ মানুহ মাতি পিনে ভিউজ আনে। আচ্ছা ঠিক আছে, এই কোৱাবোৰো এদিন নোহোৱা হ'ব পৃথিৱীত, মই শুনাজনীও নোহোৱা হ'ম, কিন্তু এই কথাখিনি থাকি যাব। কাইলৈ 30 বছৰৰ পিছত জুবিন গাৰ্গৰ ওপৰত গৱেষণা কৰিবলৈ হ'লে জুবিন গাৰ্গৰ ভণ্টি
পামী বৰঠাকুৰ ডক্টৰ পামী বৰঠাকুৰে কি কথাকেইটা গৈ গ'ল সেইকেইটা কথা জৰুৰী হ'ব তেতিয়াতো যাত্ৰাটো কেতিয়াবা চাব বহুত চোৱাৰ দৰে বহুত আৰু আছে দাদাই কোৱা সাক্ষাৎকাৰ বহুত হাজাৰটা আছে তাৰ মাজত এইটোতো কেতিয়াবা চাব অৰুণেনো যাত্ৰাত কি কৈছিলে বিশাল কলিতাইনো আহি কি কৈ থৈ গৈছিলে